নমস্কাৰ মই কিম বৰাই আপোনালোক সকলোকে মোৰ নতুন ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে সুস্থ আছে। আজি হৈছে 23 মে দেওবাৰ। আজি দিনটো আমাৰ ঘৰখনৰ কাৰণে এটা স্পেচিয়েল দিন, কাৰণ আজি আমাৰ মা পাপাৰ ডাঙৰজনৰ বাৰ্থডে, মানে মোৰ বা। বহুত দিনৰ পৰা ভাবি আছিলোঁ ইউটিউব চেনেল এটা খুলিম বুলি। ভাবিলোঁ এটা বিশেষ দিনৰ পৰাই চেনেলটো আৰম্ভ কৰা যাওক, তেতিয়া সকলোৱে মনত থাকিব যে 21 চনৰ বাৰ বাৰ্থডেৰ পৰাই মোৰ ইউটিউব চেনেলটো ষ্টাৰ্ট কৰিছিলোঁ। সেইকাৰণে আজিৰ পৰাই আৰম্ভ কৰোঁ বুলি ভাবিলোঁ। তেন্তে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' ফ্ৰেণ্ডছ, এতিয়া বাজিছে 10টা। বা এফালে গৈছে, সেইটো চাগতে ভাবিলোঁ বালে এটা কেক বনাওঁ। মই আগতে কেক বনাই পোৱা নাই, এইবাৰ প্ৰথম বনাওঁ বুলি ভাবিছোঁ। নাজানো কেনেকুৱা হয়। তাই ভাবি আছে তাইলৈ দোকানৰ পৰা কেক আনিম আৰু কাটিম, কাৰণ প্ৰত্যেক বছৰে অনা হয়, সেইকাৰণে তাই গম পাবই মানে কেকটো আনিম বুলি। কিন্তু এইবাৰ যে মই বনাম তাই গম নাপায়। এইবাৰ মই নিজ হাতে বনাম তাইৰ কাৰণে কেক, আৰু সেইটো ছাৰপ্ৰাইজ দিম। আৰু বেলেগ কিবা ছাৰপ্ৰাইজ দিবৰ কাৰণেতো নোৱাৰি, এতিয়া চিটুৱেশ্যন যিহেতু বেয়া। ব'লকচোন তেন্তে কেকটো কেনেকৈনো বনাওঁ চাওঁ। এয়া কেক মই কালি ৰাতিয়ে বনাই থৈছিলোঁ, বায়ে গম নোপোৱাকৈ। তাৰপিছত মই 2 পিচ কৰি কাটি মেলি থৈ দিছোঁ। আৰু এয়া লৈছোঁ ক্ৰীম। বস্তুবোৰ চব ৰেডি কৰি লৈছোঁ। এয়া কেক 2 পিচ হৈ আছিলে, 3 পিচ কৰি ল'লোঁ। কেক 4 পিচ অকণমান পাতলাই হ'ল, হ'ব। এখন তলত দিম। আৰু ক্ৰীম ৰেডি হৈ গ'ল। এয়া আৰু এয়া চুগাৰ চিৰাপ। এতিয়া তেন্তে বনাওঁ কেক, আৰু আপোনালোকে দেখাই যাম কেনেকৈ বনাওঁ। Through the highways, till my shadow turns to sun rays, and on we'll go. Through the wastelands, through the highways, and on we'll go. Through the highways, till my shadow turns to sun rays, and on we'll go. Through the wastelands, through the highways, and on we'll go. See the horizon, turn us to thousands, and we'll grow in number, fueled by them to see the horizon, turn us to thousands, and on we'll go. Through the wastelands, through the highways, till my shadow. Finally কেক বনোৱা হৈ গ'ল। এইটো সিমানটা ভাল নাই হোৱা, তেওঁ কৈছে আৰু কাটিব পৰা। ফাৰ্ষ্ট টাইম বনাইছোঁ ন, সেইটো কাৰণে ইমানটা ভাল হোৱা নাই। হ'লগৈ, মই আপোনালোকক ভালকৈ দেখাইছোঁ ৰ'ব বেক কেমেৰা কৰি। এইটো কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাব মোক হা। মই ছাৰপ্ৰাইজ দিম বুলি ভাবিছিলোঁহে, কিন্তু সিহঁতি ওলাই দিলেহি, গমেই পাই গ'ল। আৰু চব মোৰ থকা ক্ৰীমখিনি এইখিনি চেলেকি পূৰা মাৰি আছে। এইফালে বাৰ্থডে গাৰ্ল, এইফালে
কি ফোন আকৌ ভিডিঅ' কল নহয় ভিডিঅ' কৰিছোঁ ইউটিউবৰ কাৰণে মুখত লাগিয়ে আছে ক্ৰীমবোৰ আহি খাই দিলেহি এইজনী পুৰা চুচি খাই আছে তুমি পাৰিজাত বা আৰু এইকেইজনী মই ইমান কষ্টে বনাই আছিলোঁ চাহপাত হোটেলত থকাখিনি খা সেয়া চব এয়া আমাৰ বাৰ্থডে গালে ৰুব এতিয়া গছ পুলি কি বুলি ৰুবি ঐ কৈ দে আকৌ মহানিমৰ পুলি এটা ঐ ইয়াতো ভিডিঅ' কৰিব আহিলি এনেই অকণমান ভিডিঅ' কৰিছোঁ আকৌ ৰু এইটো গছৰ শিপা আছে গম পাওঁ এইজোপা চাটনিৰ কাৰণে ছিঙিব পৰা হৈ আছে আকৌ এজোপা ৰোৱা নি তেনেকুৱা নহয় সেইটো মহানিমৰ পুলিহে মহানিমৰ পুলি মহানিমৰ পুলি বাৰ্থডে থাকিলে গছ পুলি এটা ৰুব লাগে তই ৰুবি দে তোৰ বাৰ্থডেত গছ পুলি ৰুবি নাই মাক কবি নাই গছ পুলি এটা আনি দিয়া বুলি ৰুবলৈ বুলি হাঁচি বুলিহে ৰুম হাঁচি বুলিহে ৰুবি ই হাঁচি বুলিহে ৰুব হাঁচি বুলি হ'লেও ৰুবি যি ৰুবি হাঁচি বুলি ৰুবি অকণমানহে লাগিব চাগে অকণমানহে আনিলোঁ কেঁচা গোবৰ মায়ে দিবলৈ কৈছে অকণমান মিক্স কৰি ৰোৱা কেঁচুসাৰ আপোনাৰ আজি কেইবছৰ হ'ল ক'ব নেকি গছ পুলি এজনী চাওক এইজনী লুকাইছে মূৰত এইজনী কাম এটা কৰিলে লুকাইছে গম পাইছোঁ চাগে কি কাম কৰিলে এনেকৈ লুকোৱা দেখি এয়া গছ ৰোৱা হৈ গ'ল ৰুইছে গছজোপা পাত খাম বুলি ক'লেহে আৰু আপোনালোকক দেখাম ৰ'ব 22 বছৰ ৰোৱা গছজোপা এইজোপা চজিনা এডালটো ইবাৰ দিছিলে পাপাই আনি থৈছিলে বায়ে ৰুই দিছিলে কাৰণ ইবাৰ গছ পুলি ৰুবলৈ পুলি নাছিলে সেইকাৰণে এইটোকে ৰুই দিলে আৰু এইবছৰ এডাল লাগিলে মাত্ৰ চজিনা এইখিনিতে লাগিছিলে ন বা ঠাইটো আছে এইটো ঠাইটো আছে এডাল লাগিলে মায়ে দাইলত দি দিছিলে চবেই আমি এপিচ খালোঁ যাওঁ এতিয়া জোকে খাব নহ'লে বৰষুণ দি আছিলে নহয় কোনে ইমান ধুনীয়াকৈ প্ৰসাদ খাই ভাল পাব জাষ্ট কালি আমাৰ নিয়ম এটা আছিলে এতিয়া চবেই প্ৰসাদ খোৱাত বিজি চবেই প্ৰসাদ খাইছে এইজনীটো চাবলৈকে সময় নাই কোৱাত লাগিছে কম পাওঁ বুলি নাম লৈ লৈছে কেনেকুৱা সেই দুজনীয়ে চাহৰ লগত প্ৰসাদ খা এতিয়া হৈ গ'ল খানা বনাব টাইম এতিয়া বনাম খানা কি কিনো বনাওঁ আপোনালোককো দেখাম বাৰু আৰু মোক এইকেইজনীয়ে অকণমান হেল্প কৰি দিব সেইজনী আলু চালু গুচাই আছে সেইজনীও ঢেৰ খাই পৰিহে আছে এতিয়া খানাটো বনাই লওঁ আপোনালোককো দেখাম কি বনাই যাব এতিয়া বনাব লৈছোঁ ইয়াত বনাম চিকেন আৰু এইফালে বনাম পোলাও দুইফালে বনাই থাকিম বাহঁতে অলপ হেল্প কৰি দিব মই আপোনালোকক এনেই অকণমানকৈ দেখাম বাৰু দেই এতিয়া কেৰাহীত তেল দিলোঁ আৰু ইয়াত লৈছোঁ চিকেন মই এইখিনি মছলা দি পিনি মেৰিনেট কৰি লৈছোঁ আধা ঘণ্টামান থ'লোঁ বেছি টাইম নাথোৱা চ' এতিয়া এইখিনি ইয়াত ফ্ৰাই কৰি ল'ম এয়া তেলখিনি গৰম হ'লত মই এতিয়া মাংসখিনি দি দিম আৰু এইখিনি মই এতিয়া 5-7 মিনিটমান ফ্ৰাই কৰি ল'ম মাংসখিনি ফ্ৰাই কৰি হৈ গ'ল এতিয়া আলুখিনি ফ্ৰাই কৰি লৈছোঁ মাংস আৰু আলুখিনি ফ্ৰাই কৰা হৈ গ'ল এতিয়া তেলত তেজপাত দি দিছোঁ আৰু দালচেনিৰ সৈতে এতিয়া ইয়াত সৰুকৈ চপ কৰি লোৱা পিঁয়াজখিনি দি দিম আৰু এইখিনি অলপ টাইম ভাজি ল'ম এতিয়া ইয়াত নহৰু আৰু আদাখিনি দি দিম এতিয়া আমাৰ পিঁয়াজ আদা নহৰুখিনি ভজা হৈ গ'ল আৰু কেঁচা গোন্ধটো গ'ল এতিয়া ইয়াত দি দিম বিলাহীখিনি
আৰু বিলাহীখিনি আমি অলপ টাইম ভাজি ল'ম। ইয়াত দি দিছোঁ অলপ নিমখ সোৱাদ অনুযায়ী। আৰু ইয়াত দি দিছোঁ হালধি। আৰু ইয়াত মছলা দি দিম। ইয়াত ধনিয়া গুড়ি আছে, জিৰা আছে আৰু মিট মছলা আছে। আমাৰ মছলাখিনি ভাজি হৈ গ'ল। এতিয়া ইয়াত ফ্ৰাই কৰি লোৱা আলু আৰু মাংসখিনি দি দিম আৰু এইখিনি আমি প্ৰায় 5-6 মিনিটমান ভাজি ল'ম। মাংসখিনি ভজা হৈ গ'ল। এতিয়া আমি ইয়াত অলপ গৰম পানী দি দিম। গৰম পানীখিনি নিজৰ মনৰ ইচ্ছামতে দিব পাৰি, কিমানটো গ্ৰেভি কৰিব বিচাৰে আপোনালোকে। খানা বনাই মেলি হৈ গ'ল। এতিয়া কাপোৰটো চেঞ্জ কৰিলোঁ, বহুত গৰম উঠিলে, খোৱা ঘামি গ'ল একদম, বহুত গৰম পৰিছে আজি। এতিয়া বা কেক কাটিবলৈ লৈছে। এয়া যোগাৰ হৈ আছে কেক কটা আগত দেখাম ৰ'ব। এতিয়া চবে কোৱা মই বনোৱা কেকটো খাবলৈ কেনেকুৱা টেষ্টি হৈছে নে? চবে খালা? তই কোৱা আকৌ। বেয়া বেয়া পাই যদি নাপাই। এইফালে এতিয়া ফটো মৰা পৰ্ব চলি আছে, পুৰা ফটো মাৰি আছে টিকলা আমা। অঁ মুনমুনে কি আনিছা পিলে দেখাই দিয়া। মিলে কি আনিছা? ফুলৰ পুলি দেখাই দিয়া। মিলে কি আনিছা দেখাই দিয়া। কাটা ধুনীয়া নে কি? এইটো মান ধুনীয়া ফুল পুলিটা লৈ আনিছে মিলে। দি দিয়া মিল দি দিয়া। থেংক ইউ। অকণমান এতিয়া ফুলৰ পুলিটা লৈ আনিছে এইটো। এয়া খানা হৈ গ'ল, চবেই খাবলৈ লৈছে। কেনেকুৱা হৈছে খানা পিছে? ভাল হৈছে। তেন্তে আমি চবেই খাই লওঁ খানা। আজি আমাৰ খানাটো এয়া আমি সকলো খাই বৈ আহিলোঁ আৰু খাবলৈ টেষ্টি হৈছিলে। আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰি দিওঁ বুলি ভাবিছোঁ, নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব। যিহেতু এইটো মোৰ প্ৰথম ভিডিঅ' হয়, ইয়াত বহুতো ভুল ভ্ৰান্তি হ'ব পাৰে আৰু হৈছে গম পাইছোঁ মই। আৰু আপোনালোকে ভুলবিলাক সকলোৱে মোক শুধৰাই দিয়ে যেন বুলি আশা ৰাখিলোঁ। তেন্তে আজিলৈ আহোঁ, সকলো হেপী থাকক, বাই বাই।